BTR কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰীৰ বিৰুদ্ধে সৰল হৈ পৰিছে সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSU। ছাত্ৰনেতা তথা ABMSUৰ সভাপতি টাইছন হুছেইনৰ ওপৰত কৰা মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে তামোলপুৰ জিলা ABMSUৱে। অনাগত দিনত ABMSUৰ বিৰুদ্ধে এনে মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে। যোৱাকালি চিৰাং জিলাত BTR কাৰ্যবাহী সদস্যগৰাকীয়ে ছাত্ৰনেতা তথা ABMSUৰ সভাপতিগৰাকীক দালাল আখ্যা দিয়া জাঙুৰ খাই উঠিছে ABMSU। BTC ৰাইজৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা BTCৰ ইয়াম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই ABMSUৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ABMSU BTC অঞ্চলৰ ৰাইজৰ সংগঠন। এই ABMSU নামৰ সংগঠনটোক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে নেকি? এই BTC অঞ্চলৰ ৰাইজক UPPL দলে তেওঁলোকৰ ভোট বেংক কৰি ৰাখিব বিচাৰিছে নেকি? তেওঁলোকে এই BTC অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক গোলাম কৰি ৰাখিব বিচাৰিছে নেকি? ABMSUৰ সন্মানীয় সভাপতি BTC অঞ্চলৰ ৰাইজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ নামত যি সংগ্ৰাম কৰি আহিছে, যি কথাখিনি কৈ আছে, সেই কথাখিনিত UPPL দল আৰু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ কম্পমান হৈছে নেকি? তেখেতসকলক আমি আহ্বান জনাইছোঁ। ABMSUৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়াই BTC অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ ভূমিৰ অধিকাৰ আৰু উচ্ছেদৰ বিৰুদ্ধে তেওঁ মাত মাতি আহিছিলে আৰু এই মাত মাতাত UPPL আৰু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ তেওঁলোকৰ চকীৰ কি কম্পমান হৈছে নেকি? আৰু ABMSUৰ সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়াক তেখেতসকলে স্তব্ধ কৰিব বিচাৰিছে নেকি? ইয়াৰ প্ৰত্যুত্তৰ আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে BTC অঞ্চলৰ ৰাইজে দিয়াৰ কাৰণে সাজু হৈ আছে। আমি আজি এই সাংবাদিকৰ জৰিয়তে আমি BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, BTCৰ ইয়াম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ। ABMSU BTC অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ সংগঠন। এই সংগঠনক তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্য যদি কৰে, আগন্তুক দিনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ BTC অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজে সাজু হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট K News 7।